নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেলৰ নাম হৈছে ৰিকি দাস। মই আজি আপোনালোকলৈ এনেকুৱা এটা ছফ্টৱেৰ লৈ আহিছোঁ, যিটো ছফ্টৱেৰৰ জৰিয়তে আপোনালোকে আপোনাৰ ফ্ৰেণ্ডৰ নাম্বাৰ কেনেদৰে হেক কৰি উলিয়াব পাৰে। আপোনাৰ ফ্ৰেণ্ডৰ নাম্বাৰটো ছাৰ্চ কৰিলে তেওঁৰ ফ্ৰেণ্ড লিষ্টত যিমান ফ্ৰেণ্ড থাকে তেওঁৰ নাম্বাৰবিলাক কেনেকৈ লৈ আহিব পাৰে, তাৰ এটা ছফ্টৱেৰ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। মই প্ৰথমতে আহক, মোৰ ছফ্টৱেৰটো হৈছে ফ্ৰেণ্ড ছাৰ্চ টুল বুলি। আপোনালোকে এই ফ্ৰেণ্ড ছাৰ্চ টুল ছফ্টৱেৰটো আপোনালোকে ডাউনলোড কৰিব প্লে' ষ্ট'ৰৰ পৰা। ডাউনলোড কৰাৰ লগে লগে এনেকুৱা ছফ্টৱেৰটো খোলাৰ লগে লগে এনেকুৱা ধৰণৰ এখন চাৰ্ট পাব। এই চাৰ্টখন আপোনালোকে আপোনাৰ যোনজন ফ্ৰেণ্ডৰ নাম্বাৰ ছাৰ্চ কৰিব। মই প্ৰথমতে মই এটা বেলেগ এটা নাম্বাৰ আপোনাক কৰিব বিচাৰিছোঁ, মানে মই এটা নাম্বাৰ এটা দিব বিচাৰিছোঁ। নাম্বাৰটো হৈছে এই নাম্বাৰটো মই দি দিলোঁ। এতিয়া মোক কিমানটা ফ্ৰেণ্ডৰ হোৱাটছআপ নাম্বাৰ লাগে তাতে মোৰ অট'মেটিক ওলাই আহিব। আপোনালোকে এই নাম্বাৰটো দিয়াৰ লগে লগে এই ক্ৰিয়েট কণ্টেক্টছত ছাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ হোৱাটছআপৰ নাম্বাৰখিনি ছাবস্ক্ৰাইব হৈ যাব। চাৰ্জিং হৈ আছে। নাম্বাৰত কিমানটা হোৱাটছআপ আছে অট'মেটিক ওলাই আহিব। অট'মেটিক আপোনাৰ হোৱাটছআপত ছেভ হৈ গ'ল আপোনাৰ নাম্বাৰখিনি। 10 কণ্টেক্টছ কাৰেক্ট ছাকচেছফুল, গ' টু হোৱাটছআপ, ফাইণ্ড হোৱাটছআপ ইউজাৰ ফ্ৰম নিউ কণ্টেক্ট। আপোনাৰ হোৱাটছআপত অট'মেটিক নাম্বাৰখিনি অলৰেডি গুচি গ'ল। এতিয়া আপোনাৰ হোৱাটছআপত গৈ পেলাই আপোনাৰ নাম্বাৰবিলাক অট'মেটিক পাই যাব। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'বিলাক চোৱাৰ বাবে ধন্যবাদ।